নমস্কাৰ। আজি ভিডিঅ'টোত মই দুটা কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাকেইটা ছুটিৰ কাৰণে লগতে আবৃত্তি কৰিছোঁ। প্ৰথমটো কবিতাৰ শিৰোনাম নোৱাৰো। কবি মহম্মদ সুলেমান খাঁ। নোৱাৰো কথাতে হেৰা বেয়া কথাবৰ, কদাপি নহয় সিটো কথা মানুহৰ। এলেহুৱা যিটো হয় নোৱাৰো সিটোৱেই কয়, তেনেহ'লে তুমি কিয় নোৱাৰো বুলিবা? এলেহুৱা হৈ কিয় জীৱন ধৰিবা? ভাল নাম পাবলৈ যদি কৰা মন, তেনেহ'লে নুবুলিবা নোৱাৰো বচন। 10 জনে পাৰে যিটো তুমিও পাৰিবা সিটো, হেন জানি সাহ কৰি প্ৰাণ তাকি কৰা, একেবাৰে নোৱাৰিলে 100 বাৰে কৰা। দ্বিতীয়টো কবিতাৰ শিৰোনাম খেল ভঙা খেল। কবি পাৰ্বতী প্ৰসাদ বৰুৱা। অকলে আপোন মনে উমলি আছিলোঁ, ফুটুকাৰ ফেন সোপা ধূলি মাটি লৈ, বাজো গুটিৰ তলত তুমি লৰি আহি উজুটি মাৰিলা, খেল ভাঙি গ'ল। উচুপি উচুপি ইমান কান্দিলোঁ, তুমি আচৰিত হৈ মোৰ মুখলৈ চালা। উৱা কান্দিছা কিয়? খেল ভঙা খেলহে খেলিছোঁ আমি। নমস্কাৰ।